আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে আমি টুপটুপে মই ৰেডি হৈ আছোঁ। ৰাতিপুৱা 6:30 মান হ'ল আৰু ভাইটি আৰু তৰালি আহিছে। তৰালি হ'ল মোৰ খুৰা ছোৱালী ভণ্টি, আৰু সিহঁত কালি আহিলে। আৰু টুপটুপে মই ৰেডি হৈ আছোঁ, যিহেতু টুপটুপে কেৰেটি শিকি আছে। টুপটুপৰ আজি ডিষ্ট্ৰিক্ট লেভেলত খেল আছে কেৰেটিৰ। তাকে গোটেই পেৰেণ্টছখিনি একেলগতে যাম, বাছত যাম। আৰু আহি পাই দেখিছেনে সেইফালে কাটা আৰম্ভ হ'লে। টুপটুপিটো কাটা মাৰি আছে। বাকী ল'ৰা ছোৱালীবিলাকেও এয়া মাৰিব। ল'ৰাবিলাকৰ বেলেগ, ছোৱালীবিলাক বেলেগ, তেনেকৈ হয়। আৰু মানে ইয়াৰ্ছ ৱাইজ হয় দেই, বয়স হিচাপে হয়। 10 বছৰ বেলেগ, 9 বছৰ বেলেগ, চব তেনেকৈ হয়। আৰু কাটা মাৰি কৰি হ'ল, অলপ দেৰি পাছতে সিহঁতৰ ফাইট আৰম্ভ হ'ল। আৰু কি হয় জানেনে, যেতিয়া টুপটুপে ফাইট কৰি থাকে ন, মোৰ বহুত বেছি ভয় লাগে। কিয় নাজানো, গাৰ্ডবিলাক থাকে, হ'লেও কিন্তু ভয় লাগি থাকে। কেনেবাকৈ দুখ পাব নেকি সি, মানে দুখটো নাপায়, গাৰ্ডখিনি ছেফটিৰ কাৰণে থাকে, কিন্তু হ'লেও ভয় লাগি থাকে। বাকী যি কি নহওক বা ছেকেণ্ড পজিশ্যন সি ৰাখিলে, 2খন ফাইটত জিকিলে, 3rdখনত সি হাৰি থাকিলে। প্ৰত্যেকবাৰে তেনেকুৱা হয়, কিয় নাজানো। বাকী আশীৰ্বাদ কৰিব সি যাতে আকৌ আগুৱাই যায়। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে, আকৌ লগ পাম, বাই।